আজি আমি যাই আছো ধুবুৰীত। আজি চাওক এই হাওৰা ব্ৰিজ হেন পাই আছে। চ' আমি বহুত কষ্টৰ মূৰত ধুবুৰী আহি পালোঁ। হেল্ল' আসসালামু আলাইকুম, নমস্কাৰ। কি খবৰ সকলো? ৰাখিছোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ। চ' এই মুহূৰ্তত আছোঁ মই হেৰিত চিঙিমাৰী, এইটো ৱেষ্ট আৰু হিলছত পৰে। চ' ইয়াতে আমি 3 দিন থাকিলোঁ। মানকাচাৰ আমি এক্সপ্ল'ৰ কৰিলোঁ, সেইবোৰ যাই আছোঁ ধুবুৰীত। আজি আমি ধুবুৰী যাই পাম আৰু। চ' আমি অলৰেডি মানে ৰেডি হৈছোঁ, এতিয়া আমি ওলাম আৰু বাকী আমি ধুবুৰীত গৈ মানে তাতে কি এক্সপ্ল'ৰ কৰিব পাৰোঁ। চ' আপোনালোকক লগত আপোনালোকে থাকক, আপোনালোকে চব চাব পাৰিব। বাকী আমি তাতে যাই আমাৰ মেইন কাম হৈছে চুকুৰা লেক লগ কৰা। চ' আপোনালোকে চাই থাকক, আমি চুকুৰা লেক প্ৰথমতে লগ কৰিম। চ' চাই থাকক। চ' আমি আহি পালোঁ হেৰি কি পালোঁ এইটো টুমনি, কি পালোঁ এইটো কাঠমিল বজাৰ। ত' উৰি উৰি আহি আমি পালোঁহি কাঠমিল বজাৰ। বাকী এতিয়া আমাৰ হেৰি চাই ব্ৰেক আৰম্ভ হ'ল। বাকী চাই আমি খাই তাৰপিছত লাহে লাহে যাই থাকিম। ত' ইয়াতে টুমনিত আহি এটা বস্তু দেখা পাই আচৰিত হ'লোঁ। এয়া চাওক, এয়া হাওৰা ব্ৰিজ হেন পাই আছে, মানে মিনি হাওৰা ব্ৰিজ ক'ব গ'লে। ত' ভাল লাগিল আৰু। ত' আপোনালোকে চাই থাকক আৰু ধামাকা হ'ব গৈ আছে ব্লগটোত। আৰু এয়া হৈছে বগৰী গছ, খাব নেকি? কোনোবাৰ যদি খাব ইচ্ছা আছে আহি যাওক টুমনিত। বাকী হাওৰা ব্ৰিজ চাওক। ফাইনেলি আমি ইমান কষ্টৰ মূৰত আহি পালোঁ গোৱালপাৰা। এতিয়া আমি পেট পূজা কৰিম, পেট পূজা কৰি তাৰপিছত আমি ধুবুৰীলৈ ওলাম। ফাইনেলি কি পালোঁ আমি তালগুৰি, বঙাইগাঁও ডিষ্ট্ৰিক্ট। বহুত কষ্টৰ মূৰত আহি পালোঁ। ত' এতিয়া অলপ ৰেষ্ট লৈ লওঁ, বাকী যাম এতিয়া অলপ ৰেষ্ট লৈ, তাৰপিছত আমি গুচি যাম। এয়া কি অৰ্পণা হোটেল এণ্ড ৰেষ্টুৰেণ্ট, ইয়াতে আহি পালোঁ। এয়া আমাৰ জাফৰদা। চ' যাই আছোঁ আমি। চ' আমি বহুত কষ্টৰ মূৰত ধুবুৰী আহি পালোঁ। চ' আহোঁতে বহুত ৰাতি হৈছিল, সেইকাৰণে ভিডিঅ' কৰা নহ'ল। চ' আজি এণ্ডিং দি আছোঁ। বাকী 10 ঘণ্টাৰ জাৰ্ণি আছিল। ইয়াতে আহি ৰুম বিচাৰোঁতে বহুত ষ্ট্ৰাগল হ'ল। আৰু এয়া হৈছে ৰুম। চ' এইখিনিতে ভিডিঅ'টো শেষ। বাকী যদি আপোনালোকৰ ভাল লাগি থাকে, লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। চ' নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। চাওক, কেইদিন ধুবুৰীত আছোঁ, এতিয়া এক্সপ্ল'ৰ কৰিম ধুবুৰী। বাকী চাই থাকক।